এইকেইদিন বহুত চিন্তা আহি আছে মনলৈ, বহুত বিভিন্ন ধৰণৰ। কাৰণ যিজন ব্যক্তিক বহুত বেছি ভাল পায়, বহুত বেছি মৰম কৰে, সেইজন ব্যক্তিক হেৰুৱাৰ ভয় বহুত বেছি থাকে। কাৰ কথা কৈ আছোঁ? দেউতাৰ কথা কৈ আছোঁ। কাৰণ বিপদ আপদ হওক, খা খবৰ লোৱা হওক, সুখ দুখ সকলো সময়তে দেউতা আমাৰ লগত খাৰা হৈ থাকে। আৰু যেতিয়া দেউতা নামৰ গছজোপাই নাইকিয়া হৈ যাব, তেতিয়া আমাৰ লগত আৰু কোনোৱে নাথাকে। আৰু সেয়েহে বহুত বেছি চিন্তা হৈ আছে, বহুত বেছি দুখ লাগি আছে। দেউতাক যিহেতু আমি ভাল কৰিবই পৰা নাই, ইমান চেষ্টা কৰি আছোঁ, ইমান ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু মেইনলি ডক্টৰেও আমাক তেনেকুৱা নকয়, অপাৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম, আমি যুঁজিয়ে আছোঁ। আৰু এতিয়া বিশেষকৈ দেউতাই একোৱে খাব নোৱাৰা হৈছে। ভাত খালেও বমি আহে, পানী খালেও বমি আহে, একো এটা খাব নোৱাৰে। আৰু আমাৰ যিহেতু দেউতাই আমাৰ কাৰণে চব কিছু, আমাৰ খবৰ লোৱা, আমাক সুখ দুখত ছাপোৰ্ট কৰা, সকলো সময়তে ছাপোৰ্ট কৰে আমাক দেউতা। গতিকে দেউতা নাথাকিলে আমাৰ জীৱনটো কেনেকুৱা হ'ব? সকলোৱে কয় বিয়া হোৱা ছোৱালী মাক দেউতাকক পাহৰি যায়, কিন্তু নাজানো বেলেগৰ কি হয়। আমি কেতিয়াও মা দেউতাক এৰিবই নোৱাৰোঁ। প্ৰতিটো মুহূৰ্তত মা দেউতাক আমি লগত ৰাখিছোঁ। বিয়া হৈছোঁ যদিও আমি এতিয়া পৰ্যন্ত মা দেউতাৰ অসুখ বিসুখ যিকোনো ক্ষেত্ৰতে আমি ছাপোৰ্ট কৰোঁ, যাওঁ, দৌৰ মাৰি মাতিলে দৌৰি যাওঁ। কিন্তু বেলেগৰটো নাজানো। তাতো কিছুমান মানুহ কয় যে ছোৱালীৰ কথা নুশুনিব, ছোৱালীক ইমান এয়া নকৰিব। সেই ব্যক্তিসকলক কৈছোঁ, আপোনালোকে কি জানে আমাৰ বাপ বেটীৰ ৰিষ্টা? কি জানিব? তেতিয়া দেউতাৰ চকুত চকুৰ পানী আহিব ন, তেতিয়া সহ্য কৰিব পাৰিব নেকি? বিশেষকৈ আমি ছোৱালীয়ে নোৱাৰোঁ। দেউতাৰ চকুত চকু পানী কেতিয়াও আহিব দিয়া নাছিলোঁ। কিন্তু এতিয়া দেউতাই আমাৰ ওচৰত কান্দে, কিয় জানে? দেউতাক অপাৰেশ্যন কৰিব পৰা নাই, সেয়েহে আমাৰ ওচৰত এনেকৈ কান্দে, বহুত দুখ লাগে। এটা সময়ত আমাক আমাৰ দেউতাই ক'ত হস্পিটাল, ক'ত ডক্টৰ কবিৰাজ এনেকৈ ফুৰি আছিলে, কান্ধত পেলাই লৈ অসুখ হ'লে আমাক মানে কি খাবি কি নাখাবি এনেকৈ সোধে। আৰু আজি দেউতা নিজে এজন অসুস্থ হৈ বিচনাত পৰি আছে, আমাক কেনেকুৱা লাগিছে। আৰু যিসকল ব্যক্তিয়ে সহায় কৰিব আগবাঢ়ি আহিব নোৱাৰে বা ডক্টৰ কবিৰাজৰ ওচৰত লৈ যাব নোৱাৰে, সোধ পোছ কৰিব নোৱাৰে, সেই ব্যক্তিসকলক কৈছোঁ, কোনোবা এজন ব্যক্তি যদি আগবাঢ়ি আহিছে, ডক্টৰৰ ওচৰত লৈ গৈছে, তাক ধুনীয়াকৈ ছাপোৰ্ট কৰিছে, খা খবৰ লৈছে, সেই ব্যক্তিজনক যে ইমান সোধা পোছা কৰিছে কিয়? কি বিচাৰিছে আপোনালোকে? আপোনালোকৰ তাত মানৱতাটো নাই, সেইটো কাৰণে। আৰু এটা কথা কওঁ, মোৰ মা দেউতাই শৌচ কৰিব নাযাব পাৰে, এজন হজিৰ সমান জ্ঞান আছে। মোৰ মাৰ লগত এজন হজিক বহাই দিব আৰু মোৰ মায়ে সুধিব, গোটেইখিনি ক'ব। শৌচ কৰি আহিও যদি মানুহবিলাকে তেনেকুৱা কয়, কিমান এটা বেয়া লাগে, কিমান দুখ লাগে, হয়নে নহয়? সকলোৰে নহয়, কিন্তু সকলোৰে মই কথা কোৱা নাই। দুই এজন ব্যক্তি আছে শৌচ কৰি অহাৰ পিছতো নিজৰ সেইখিনি পাহৰি যায়, যিখিনি জ্ঞান লৈ আহিছিলে, যিখিনি তেওঁ দুনিয়াত কৰিব লাগে, মানৱতা ৰাখিব লাগে, সেইখিনি তেওঁ মানে পাহৰিয়ে যায়। কিছুমান এনেকুৱা হয়, গৰীব মানুহক সিহঁতে মানুহ বুলি গণ্যই নকৰে, কাৰণ সিহঁতে ধনী মানুহ, বহুত ধনী, শৌচ কৰিব গৈছে, টকা পইচা আছে। গৰীবজনে যে যাব পৰা নাই, কিন্তু তাক যে ইমান ডাঙৰ এটা ক্ষমতা দিছে আল্লাই, শৌচ কৰিব নাযায়ো তাৰ জ্ঞান ইমান বেছি আছে, এজন হজিও পাত্তা নাপাব। সেয়েহে কৈছোঁ, কোনোবা এজন ব্যক্তি যদি আগুৱাই আহি কোনোবা এজন ব্যক্তিক হস্পিটেলত লৈ গৈছে, তাক একদম আঙুলি নুঠাব, নুসুধিব ক'ৰ পৰা আহিছা, কি কথা কি বতৰা, সিহঁতৰ লগত কি সম্পৰ্ক, এইবোৰ কথা নুসুধিব। কাৰণ আপোনালোকৰ লগত মানৱতাটোৱে নাই। মানৱতা থাকিলে আপোনালোকে সেই প্ৰশ্নটো নকৰিলে হয়।